Namaskar. Assam Judicial Service Grade 3 Preliminary Preparation or A2 আজি 16th video. Saute আজি 16 নম্বৰ ক্লাস আমি আৰম্ভ কৰিবলৈ লৈছো। লগতে যি সকলে মোৰ ভিডিও চাই পেলাই নিজৰ ৰিভিজনত অকনমান সহায় পাইছে তেতিয়া হলে মোৰ ভিডিও শেয়াৰ কৰিবলৈ নিজৰ ফ্ৰেন্ডছ আৰু কলিগছৰ মাজত একদম নাপাহৰিব আৰু আজি মনটো খুব ভাল মানে মই আপোনালোকৰ প্ৰত্যেকটো ভিডিওত কওঁই যে মোক ডাইৰেক্টলি কথা পাতিবলৈ বা কিবা এটা সুধিবলৈ মোৰ লগত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু তলত ডেসক্ৰিপচন বক্সত ফেসবুকৰ লিংক দিয়া আছে মই ফেসবুকতে ৰিপ্লাই কৰো সকলোকে গতিকে তেনেকুৱা আজি তিনটা মেসেজ মই পঢ়িব বিচাৰিছো সদায়টো বহুতখিনি আহে কিন্তু সেই তিনটা স্পেসিফিক্যালি মই পঢ়িব বিচাৰিছো কাৰণ তাৰ উত্তৰ দিব লগা হৈ আছে তো মই উলিয়াই লৈছো ল্যাপটপতে আৰু প্ৰথম মেসেজটো আছিল ৰঞ্জিত পেগু তেওঁ লিখিছে গুড মৰ্নিং ম্যাডাম আপোনাৰ ভিডিও চাই নোটস বনাই আছো প্লিজ আইপিসিৰ এটা ৰিভিজন আকৌ দিব ঠিক আছে এটো আপুনি অনুৰোধ কৰিছে গটিকে মই ভাবিছো যে এটা ৰেপিড ৰিভিজন আমি আইপিসিৰ বুলি নহয় গুটেকিটা সাবজেক্টৰে মানে গুটেকিখন পেপাৰছৰে এটা ৰেপিড ৰিভিজন আমি কৰিম কিন্তু পৰীক্ষাৰ একদম আগে প্ৰথমতে আমি থৰলি পঢ়িলম তাৰ পিছতে আমি ৰেপিড ৰিভিজন এটা ৰাখিম তাৰ পিছতে আৰু এটা মেসেজ আহিছে মামনি দাস পাটৰ তেওঁ লিখিছে বা আপুনি এভিডেন্স কেতিয়াৰ পৰা দিব সো মামনি ভিডিও চাই থাকা এতিয়া সিপিসি খুব বেছি 3-4টা ক্লাছত শেষ হ'ব তাৰ পিছতে মই এখন ক্ৰিমিনাল ধৰিম মানে সিআৰপিসি মোস্ট প্ৰবাবলি ধৰিম তাৰ পিছতে বাৰু এভিডেন্সটো ষ্টাৰ্ট কৰিম আৰু এটা কমেন্ট লাষ্ট কমেন্ট মই পঢ়ো তেওঁ লিখিছে সুকন্যা বুঢ়াগোহাঁই লিখিছে মেম মোক অলপ টাইম টেবল এখন বনোৱাত সহায় কৰি দিব পাৰিব নেকি সুকন্যা অফ কোর্স মই পাৰিম তুমি মানে আপুনি আজি এটা কাম কৰিব अराउंड 6:30 o'clock মোক এটা মেসেজ কৰি দিব ৰিমাইন্ডাৰ হিচাপে মোৰ যদি মনত থাকে মই কৰিমে বাৰু আৰু 6:30 হ'বলে বেছি সময় যেহেতু নাই গতিকে আপুনি কৰিব মেসেজ এটা ৰিমাইন্ডাৰ হিচাপে মই আপোনাক আজি এখন ধুনিয়া টাইম টেবল বনোৱাত সহায় কৰি দিম কাৰণ মেইনটেইনিং আ প্ৰডাক্টিভ টাইম টেবল ইন দিস ফেজ ইজ ভেৰি ইম্পৰ্টেন্ট গতিকে মই আপোনাক সহায় কৰি দিম বাৰু যি সকলে মোৰ এটো ভিডিও প্ৰথম চাই আছে মই ইনফৰমেশনটো দি দিও যে ভিডিও নম্বৰ 1 ৰ পৰা 6 লৈকে আমি আইপিসি পঢ়িছিলো আৰু ভিডিও নম্বৰ 7 অনwards আমি সিপিসি পঢ়িছো আৰু আজিৰ এই ভিডিওটো কালি আমি যিমান লৈকে পঢ়িলো তাৰ পিছত আজি আমি ভিডিওটো আকৌ কন্টিনিউ কৰিম তাৰ মানে কালি আমি অৰ্ডাৰ আমি ৰুলস কিনি পঢ়ি আছো ৰাইট সো ৰুলসৰ আমি অৰ্ডাৰ 20 লৈকে পঢ়িছিলো এতিয়া তাৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰো সো আহক ভিডিওটো আমি আৰম্ভ কৰো কালি আমি পঢ়িছিলো অৰ্ডাৰ 20 লৈকে অৰ্ডাৰ 20 ত মই আপোনালোকক দুটা ৰুলৰ কথা কৈছিলো এটা ৰুল 1 আৰু এটা ৰুল 6 কিন্তু তাত দুটা পইণ্ট আৰু থাকি গল যেটো মই পিছত পঢ়োতে আকৌ বিচাৰি পাইছো গটিকে কন্টিনিউ কৰোতে আপোনালোকে নোট কৰকচোন এটা পইণ্ট লিখকচোন জাজমেন্ট এণ্ড ডিক্ৰী has been dealt under order 20 এটো বস্তু অৰ্ডাৰ 20 ত আপোনালোকে এটা আন্ডাৰলাইন কৰি থক এটো কাৰণে কলো কাৰণ এনেকে নৰমালি এটো বস্তু নুখুধে একদম ইজি তথাপিতো খুদিব পাৰে গতিকে আন্ডাৰলাইন কৰি থাক আৰু নেক্সট আৰু এটা পইণ্ট লিখক ordinarily the judgment shall be pronounced as provided under order 20 rule 1 of CPC within তাৰপিছতে আন্ডাৰলাইন কৰক 30 to 60 days of hearing 30 to 60 days of hearing a 30 to 60 এটো মনত ৰাখিব হেতুকে আপোনালোকে আন্ডাৰলাইন কৰি থক এতিয়া আহো নেক্সট অৰ্ডাৰলে নেক্সট অৰ্ডাৰটো হৈছে মানে নেক্সট ইম্পৰ্টেন্ট অৰ্ডাৰটো হৈছে অৰ্ডাৰ 22 21 টো আপোনালোকে ৰুল যদি চাব বিচাৰে চাব পাৰে যদি ৰুলছ খিনি স্কিপ কৰিব বিচাৰে হেতু কৰিব পাৰে তো অৰ্ডাৰ 22 টো ইম্পৰ্টেন্ট কেনে কৈছ অৰ্ডাৰ 22 ত বহুত কেটা ৰুল আছে যাৰ ওপৰত আমি প্ৰিলিমিনাৰী কোৱেশ্চনছ বিচাৰি পাওঁ যেনে ৰুল 2 4 6 7 9 আৰু 10 আৰু 19 একেটা ৰুলছৰ ওপৰত কোৱেশ্চন আহা যেন পাও গতিকে আহক এতিয়া হেকিটা ডিসকাস কৰম এতিয়া আপোনালোকে এই যেটো অৰ্ডাৰ 22 তেনেকে হেডলাইন দিয়ক আৰু তাৰ তলতে আপোনালোকে প্ৰথম এটা নোট লিখক ষ্টাৰ মাৰ্ক দি পেলাই বা এৰো সাইন দি পেলাই আপোনালোকে এটা নোট লিখক প্ৰসিডিউৰ ইন কেস অফ ডেথ অফ one of several plaintiffs or
of the sole plaintiff has been provided tar pisote underline kori likhok order 22 rule 2 okay etu rule to hudibo pare next point to likhok an application for substitution of the legal representative of a defendant lies তাৰপিছতে underline কৰক under order 22 rule 4 okay rule 4 এতিয়া next point লিখক হেতু 4a এর বিষয়ে কম মই লিখক in case where there is no legal representative of a party to the suit died during the pendency of the suit under order 22 rule 4a of the CPC tarpisota underline korok the court shall appoint an administrator general to represent the estate of the deceased for the purpose of the proceedings and continue with the proceedings এই যে ইয়াত যে লিখা আছে লাস্ট অফ কন্টিনিউ উইথ দ্য প্ৰচিডিংছ এই শব্দটো মনত ৰাখিব কাৰণ অপশ্যনত তাত ডিসকণ্টিনিউ থাকিব বা তাৰ আগৰ প্ৰচিডিংছতে এটা ফুল ষ্টপ দি বাকিখিনি নিলিখিব তেনেকুৱাও থাকিব চ' এই কণ্টিনিউ উইথ দ্য প্ৰচিডিংছটো মনত ৰাখিব আৰু যে এজন এডমিনিষ্ট্ৰেটৰ জেনেৰেল এপইণ্ট যে কৰে সেই বস্তুটো মনত ৰাখিব কাৰণ এডমিনিষ্ট্ৰেটৰ জেনেৰেলৰ বদলি আপোনালোকক বেলেগ বেলেগ শব্দ দিব পাৰে এতিয়া আহক নেক্সট ৰুলটো চাওঁ চ' লিখক during the period of conclusion of hearing and the pronouncing of the judgment if either party dies jodi jikono eta party mori jay if either party dies comma under order 22 rule 6 of CPC tar pisote underline kori likhok the proceedings shall not abate irrespective of whether the cause of action survives or not এখিনি বস্তু আন্ডারলাইন কৰি ৰাখক ইয়াত অপচনত কেনেকুৱা আহিব জানে এতিয়া যেটো আন্ডারলাইন আমি কৰালো মানে মই কৰিবলৈ কৈছো সেইটো অপচন থাকিব তাৰ পিছতে অপচন থাকিব যে প্ৰসিডিংছ টু এবেট হ'ব হিমান লৈকে থাকিব সেন্টেন্সটো আকৌ অপচন থাকিব পাৰে যে এইটোত কোৰ্টে ডিসক্ৰিপশনাৰী পাৱাৰটো ইউজ কৰিব নেকি হেতু থাকিব সো এনেকুৱা ক্ষেত্ৰত এই যেটো মই আনসাৰ কলো হেতুৱে হৈছে শুদ্ধ এতিয়া নেক্সট ৰুলটো হৈছে ৰুল 7 আৰু এই ৰুল 7 টোত লিখক on the marriage bia okay on the marriage of a female who is a party to the suit under order 22 rule 7 tar pisote underline korok the proceedings shall not abate the proceedings shall not abate etu imanote এতিয়া নেক্সট টু আহি গল আৰু এই ৰুলটোত প্ৰথম কোৱেশ্চনটো আহিব যে abatement of a suit can be set aside abatement of a suit can be set aside under order 22 rule 9 আকৌ নেক্সট পইণ্টটো লিখক একটা ৰুলতে rule 9 তে under order 22 rule 9 তাৰ পিছতে আন্ডাৰলাইন কৰি লিখক a fresh suit on the same cause of action is barred BARRED etu bar hoy jay okay so tar pisode next rule to ahile rule 10 eta rule 10 ot likhok an assignee of the interest ASSIGNEE assignee okay an assignee of the interest during the pendency of the suit can be brought on record by virtue of order 22 rule 10 etu order 22 rule 10 ot underline koro enekoi order aru rule hudhe etia etur ei order 22 eta last important rule ole ahu aru hetu hoise rule number 19 godike rule 19 ot likhok in case a party to the suit dies in case a party to the suit dies and no application is moved for the substitution of the legal representative
within the statutory period under order 22 rule 19 তাৰপিছতে underline কৰক the suit automatically abates on the expiry of the statutory period ইয়াত দুটা মেইন পইণ্ট আছে এটা হৈছে এক্সপাৰ্টি আৰু দুই নম্বৰটো হৈছে যে in the presence of both the parties দুইটা পাৰ্টি থাকিব লাগিব আৰু এক্সপাৰ্টিও হ'ব পাৰে সো এই দুটা বস্তু মনত ৰাখিব এই দুটা অপচনত থাকিব তো both ওকে এতিয়া হৈ গ'ল এয়া 26 লৈকে সো মানে মই আজি ভাবিছিলো যে 20 ৰ পৰা 30 লৈকে যিখিনি ইম্পৰ্টেন্ট মই সেইখিনি পঢ়াম সো 20 ৰ পৰা 30 লৈকে মোৰ যিখিনি ইম্পৰ্টেন্ট লাগিলে ফৰ দ্য প্ৰিলিমছ মই সেইখিনিকে আপোনালোকক ক'লো আৰু কাইলৈ আমি 30 পৰা 40 লৈকে যিখিনি ইম্পৰ্টেন্ট বা তাৰ পিছলৈকে যদি পাৰো তেতিয়ালে ভিডিওটোত কভাৰ কৰিম I hope যে মোৰ ভিডিও চাই আপোনালোকৰ অকনমান সহায় হৈছে আৰু যদি হৈছে প্লিজ মোৰ ভিডিও শেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু যি সকলে মোক কন্টাক্ট কৰিছে ফেসবুকতে হওক বা ইয়াত কমেন্টছতে হওক সো থ্যাংক ইউ সো মাচ আপোনালোকে মোৰ ভিডিও চাইছে সেইবাবে মই ভিডিও বনাই আছো গতিকে এনেকৈ চাই থাকিব আৰু যদি আপোনালোকৰ যিটো ডিমান্ড আছে যে মেম এটু কৰক হেতু কৰক বা এটু কৰক হেতু কৰক তেতিয়ালে মোক সেই ডিমান্ডছখিনি আপোনালোকে ক'ব তেতিয়াহে মই আপোনালোকৰ ডিমান্ডটো চাই পেলাই মই ভিডিওস ক্ৰিয়েট কৰিব পাৰিম ৰাইট সো আজিলৈ আহো কাইলে আকৌ লগ পাম আৰু প্ৰিপাৰেচন পুৰা ভালকৈ কৰিব যিমান পাৰে হিমান টাইম ইনভেষ্ট কৰিবলৈ চেষ্টা কৰিব গতিকে কাইলে আকৌ লগ পাম নমস্কাৰ